কবিতাৰ শিৰোনাম এতিয়া মোৰ চহৰত আগবাৰিষাৰ বৰষুণ। কবি পৰিমালা কোঁৱৰ। টুপ 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 বৰষুণ পৰিছে। এতিয়া মোৰ চহৰত আগবাৰিষাৰ বৰষুণ। চহৰৰ চকুলো আজলি পাতি ল'বলৈ তোমাক বাৰু কেনেকৈ মাতো? এতিয়া ইয়াত নলা নৰ্দমাবোৰে গৰ্ভিণী শামুকৰ দৰে উফন্দ পাতিছে। বাট পথবোৰে সাপৰ দৰে মুঠ সলাইছে। চহৰৰ সৰ্বাংগ শৰীৰ এটা চিকিৎসালয়ৰ অক্টোপচাৰ কক্ষৰ ৰোগীৰ দৰে ক্ষত বিক্ষত। তোমাৰ পথাৰৰ বোকাৰ গোন্ধত তুমি বিচাৰি পোৱা সুবাস এই চহৰৰ অলিয়ে গলিয়ে দুৰ্লভ বুলি তুমি হয়তো জানা, হয়তো নাজানা। জনাৰে বা প্ৰয়োজন কি? মোৰ চহৰৰ অভ্যস্ত গলিত মোৰ চহৰীয়া গৌৰৱ। ৰ'দে বৰষুণে জীৱনৰ হাঁহি কান্দোনৰ নাট্যশালা এপিয়লা তৃষ্ণা এতিয়া বন্ধ বটলৰ বন্দীশালত। কোৱা, মোৰ চহৰলৈ তোমাক কেনেকৈ মাতো? ধন্যবাদ।